আমি লৈ আহিছোঁ এক বিগ ব্ৰেকিং নিউজ। নামনি অসমৰ পৰা চৰকাৰী সমবায় বিভাগৰ হাজাৰ হাজাৰ কুইণ্টল চাউল, চেনি, নিমখ আদি বাংলাদেশ আৰু পাকিস্তান আদি ৰাষ্ট্ৰলৈ নিতৌ গৈছে চোৰাং চালান। লেংটিচিঙাত জব্দ কৰিলে বৃহৎ পৰিমাণৰ চোৰাং চাউলৰ গাড়ী। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মিত্ৰজোঁটৰ ডাবল ইঞ্জিন চৰকাৰী পক্ষৰ সমবায় মন্ত্ৰী ৰঞ্জিত দাসৰ সমবায় বিভাগত চলিছে কি? অথচ মুখ্যমন্ত্ৰীগৰাকীয়ে দুৰ্নীতিৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰাৰ বিপৰীতে সমবায় বিভাগত চলিছে হাজাৰ হাজাৰ কুইণ্টল চাউল, চেনি, নিমখ আদি একাংশ অত্যাৱশ্যকীয় সামগ্ৰী বাংলাদেশ, পাকিস্তান আদি ৰাষ্ট্ৰলৈ নিতৌ চোৰাং চালান গৈ আছে। কিন্তু বিভাগীয় মন্ত্ৰীৰ দম্ভালি কোনে কোনে কম নহয়। প্ৰাপ্ত বাতৰি মতে নামনি অসমৰ বৰপেটা, বাক্সা, চিৰাং, বঙাইগাঁও, কোকৰাঝাৰ, ধুবুৰী, গোৱালপাৰা আদি জিলাৰ পৰা চৰকাৰী সমবায় বিভাগৰ নিতৌ চোৰাংভাৱে বাংলাদেশ, পাকিস্তান আদি ৰাষ্ট্ৰলৈ গৈ থকাৰ ফলত প্ৰতিটো জিলাত এনে সামগ্ৰী ঘাটি হৈ থকা বাবে উপভোক্তাই প্ৰাপ্যৰ পৰা বঞ্চিত হৈছে। ঠিক তেনেকৈয়ে বঙাইগাঁও জিলাৰ কাবাইটাৰী প্ৰতি মাহে বিভিন্ন জিলাৰ পৰা চোৰাং চৰকাৰী চাউল 1 লাখ কুইণ্টলতকৈ বেছি সৰলকি হৈ আছে। মূলতঃ এনেবোৰ অভিযোগ জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক দিলেও কোনো গুৰুত্ব নিদিয়ে। এনে এক সন্ধিক্ষণত আজি ৰাতিপুৱা লেংটিচিঙা আৰক্ষী বিষয়াই তেনে এক চোৰাং চাউলৰ গাড়ীখন জব্দ কৰে আৰু AS 19C2347 নম্বৰৰ জব্দ কৰা গাড়ীখনক লৈ এতিয়া সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য। এতিয়া সময়তহে প্ৰকাশ পাব চৰকাৰী পক্ষ আৰু মন্ত্ৰী ৰঞ্জিত দাসে কি ব্যৱস্থা গ্ৰহণ কৰে। আজি পুৱা 6:20 মান বজাত লেংটিচিঙা বজাৰত আমাৰ হোমগাৰ্ড ষ্টাফে ডিউটি কৰি থকা অৱস্থাত এটা সন্দেহযুক্ত আটক চাইলৰ গাড়ী আহে আৰু গাড়ীটো আটক কৰি আমাৰ থানাত লৈ আহে। বৰ্তমান এই বিষয়ে তদন্ত চলি আছে। গাড়ীখনৰ ওপৰত বৰ্তমানলৈকে কেছ লোৱা হোৱা নাই, কিন্তু তদন্ত চলি আছে। আৰু গাড়ীখন এৰি যেতিয়া আমাৰ গাৰ্ড পাৰ্টিয়ে ৰাখে, চালকজনে তাৰ পৰা পলায়ন কৰে। এইখিনিয়ে। বঙাইগাঁৱৰ পৰা প্ৰফুল্ল কুমাৰ দাসৰ ৰিপৰ্ট, লাইভ টিভি ভাৰত।